নমস্কাৰ। আজি কবিতাৰ শিৰোনাম মা। মা মানে হ'ল এগৰাকী নাৰী, যিগৰাকীয়ে নিজৰ সৰ্বোচ্চ জলাঞ্জলি দিয়ে সন্তানৰ সুখৰ বাবে। ভিতৰি ভিতৰি যিমানেই দুখত নাথাকক লাগিলে, সদায় মুখত হাঁহি লৈ থকাগৰাকীয়ে হ'ল মা। সন্তানৰ সুখ দুখ সকলো সময়তে ছাৰ দৰে থাকি ওঠত হাঁহি জিলিকনি তোলাগৰাকী মা নহয় জানো? কিন্তু আমি কেতিয়াবা কোনোবাই কৰিছোঁনে উপলব্ধি? সেই মাতৃগৰাকীৰ ত্যাগ কিমান অপাৰ, সেই মা শব্দটোৰ অবিহনে আমাৰ জীৱন কিমান অন্ধকাৰ। সুধিছোঁনে যে তেওঁ আমাৰ পৰা কি বিচাৰে? নিস্বাৰ্থভাৱে মৰম কৰাগৰাকী হ'ল মা। তেওঁ বিচাৰে একমাত্ৰ আমাৰ পৰা মৰম, ভালপোৱা। আমি জীৱনত সুকলমে আগবাঢ়ি যোৱাটো বিচাৰে মাথো আৱেগৰ এষাৰি মৰম শুনা মাত, আৰু আমি জীৱনত কুশলে থকাটো মালৈ বুলি একাজলি মৰম। ধন্যবাদ।